নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে অসমীয়া ৰং মিক্সাৰলৈ স্বাগতম জনালোঁ। আজি বহুদিনৰ বিৰতিৰ অন্তত আপোনালোকলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আশা কৰোঁ আগৰ ভিডিঅ'সমূহৰ দৰে এইটো ভিডিঅ' আপোনালোকে আদৰি ল'ব। এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাম ছত্তীশগড় ৰাজ্যৰ নক্সল প্ৰভাৱিত ঠাইৰ এভাগ মন্দিৰ। মন্দিৰ ভাগৰ নাম হৈছে মা দান্তেশ্বৰী, য'ত এই স্থানীয় লোকসকলে অতীজৰে পৰা মানি আহিছে এই স্থানতে সতীৰ দাঁতৰ অংশ পৰিছিল। অদ্ভুত নীতি নিয়মৰ মাজত চলি থকা এই মন্দিৰ ভাগৰ বিষয়ে আৰু অধিক জানিবলৈ আমি এই ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁচোন আহক। এইখনেই হৈছে মা দান্তেশ্বৰী মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব পৰা মূল তোৰণখন। জগদলপুৰৰ পৰা প্ৰায় 92 কিলোমিটাৰ দূৰত্বত অৱস্থিত এই জিলাখনৰ নাম হৈছে দান্তেৱাড়া। নক্সল প্ৰভাৱিত এলেকা নামেৰে সকলোৰে মাজত পৰিচিত এই দান্তেৱাড়া জিলাতে কেইবাশ বছৰৰ পূৰ্বে প্ৰতিষ্ঠিত হৈছিল দান্তেশ্বৰী মন্দিৰৰ। মূল তোৰণৰ পৰা মন্দিৰলৈকে আমি অলপ দূৰ খোজকাঢ়ি অতিক্ৰম কৰিব লাগিব। পৰ্যটকৰ আকৰ্ষণৰ বাবে মন্দিৰলৈ আগবাঢ়ি যোৱা পথৰ কাষত ভালেখিনি মূৰ্তি তৈয়াৰ কৰি ৰখা হৈছে আৰু ইয়াৰ চৌপাশৰ পৰিৱেশ অতিকে সুন্দৰ। মন্দিৰৰ ভিতৰলৈ সোমাই যোৱা পথৰ কাষত অৱস্থিত এই বৃহৎ আকাৰৰ হনুমানৰ মূৰ্তিভাগ পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণীয়। এইখিনিৰ পৰাই আৰম্ভ হৈছে দান্তেশ্বৰী মন্দিৰৰ মূল চৌহদ। নিৰ্জন পৰিৱেশ, পৰিষ্কাৰ চৌপাশৰ সৈতে মন্দিৰভাগ হৈ পৰিছে অতিকৈ সুন্দৰ। মন্দিৰৰ সন্মুখতে আছে এভাগ কাঠৰ স্তম্ভ। এই স্তম্ভতে মা দান্তেশ্বৰীৰ 600 বছৰীয়া পুৰণা ত্ৰিশূল স্থাপিত কৰি থোৱা আছে। এই স্তম্ভক লৈ এটা কথা প্ৰসিদ্ধ হৈ আহিছে, যি ভক্তই এই স্তম্ভটো দুহাতেৰে ওলোটাকৈ সাৱটি ল'ব পাৰে সেই ভক্তৰ মনোবাঞ্ছা অচিৰে পূৰণ হয়। এই মন্দিৰ ভাগৰ কাষৰ তথা ওপৰৰ অংশ সম্পূৰ্ণৰূপে কাঠেৰে নিৰ্মিত। অৱশ্যে কেইবাশ বছৰ পুৰণি বাবে এই কাঠসমূহৰ অলপ মেৰামতিৰ প্ৰয়োজন হৈছে। দেৱী পুৰাণ অনুসৰি সমগ্ৰ ভাৰততে ব্যপ্ত হৈ থকা মুঠ শক্তিপীঠৰ সংখ্যা হৈছে 51খন। দান্তেশ্বৰী মন্দিৰৰ বিষয়ে দেৱী পুৰাণত উল্লেখ কৰা হোৱা নাই যদিও এই দান্তেশ্বৰী মন্দিৰকে 52 নম্বৰ শক্তিপীঠ বুলি কোৱা হয়। দান্তেশ্বৰী মন্দিৰৰ উৎপত্তি সংক্ৰান্তত দুটা পুৰণি আখ্যান পোৱা যায়। প্ৰথমটো আখ্যান অনুসৰি দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল। সা সম্পত্তি নাইকিয়া টুকুনা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিলে, কিন্তু তালৈ জোৱায়েকক নিমন্ত্ৰণ নকৰিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হ'লগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলিৰাগ পালেগৈ আৰু মহাদেৱক ভৎসৰ্ণা কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিলে। নিজৰ পত্নীৰ বিয়োগত মহাদেৱ শোকত বলিয়া হৈ পৰিল আৰু সতীৰ মৃতদেহ কান্ধত তুলি বিশ্ব ভ্ৰমণ কৰিবলৈ ধৰিলে। এনেদৰে ঘূৰি ফুৰোঁতে লাহে লাহে মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ'ল। সতীৰ দেহৰ অংশ বিভিন্ন ঠাইত পৰাত সেই ঠাইখনত একোখনকৈ দেৱীপীঠৰ সূচনা হৈছিল। য'তে এনে অংশ পৰিছিল তাতে একোখনকৈ তীৰ্থস্থান গঢ়ি উঠিছিল। অসমৰ কামাখ্যা মন্দিৰত যেনেকৈ সতীৰ যোনিৰ অংশ পৰিছিল, ঠিক তেনেকৈ এই স্থানত সতীৰ দাঁতৰ অংশ পৰিছিল, যাৰ বাবে এই মন্দিৰভাগৰ নাম হৈছে দান্তেশ্বৰী আৰু এই জিলাখনৰ নাম হৈছে দান্তেৱাড়া। এইভাগে হৈছে দান্তেশ্বৰী মন্দিৰৰ মূল মূৰ্তিভাগ। বস্ত্ৰ আভৰণেৰে অলংকৃত এই মূৰ্তিভাগৰ ওপৰত আছে এখন ৰূপৰ চক্ৰ। ক'লা ৰঙৰ গ্ৰেনাইট পাথৰেৰে নিৰ্মিত এই মূৰ্তিভাগ হৈছে অদ্বিতীয়। আপোনালোকে ভিডিঅ'টোত হয়তো ভালদৰে ধৰিব পৰা নাই, কিন্তু মূৰ্তিভাগৰ একেবাৰে সন্মুখতে দুজন দুৱাৰপালো আছে।
মূৰ্তিভাগৰ একেবাৰে ওচৰলৈ আমাক যাবলৈ নিদিয়ে যদিও আমি পণ্ডিতজীৰ জৰিয়তে মাৰ চৰণত ফুলৰ মালা, খাৰু, প্ৰসাদ আৰু ধূপ অৰ্পণ কৰিছিলোঁ। আপোনালোক সকলোৱে এটা কথা লক্ষ্য কৰিলেনে পণ্ডিতজীয়ে কেনেকুৱা ধৰণৰ বস্ত্ৰ পৰিধান কৰি আছে? হয়, এই মন্দিৰভাগৰ হৈছে এইটো এটা অদ্ভুত নিয়ম। এই মন্দিৰভাগলৈ কোনো ধৰণৰ চিলোৱা কাপোৰ পৰিধান কৰি আপুনি যাব নোৱাৰে। অৰ্থাৎ এই মন্দিৰলৈ যদি কেৱল আপুনি লুঙি বা ধুতি পৰিধান কৰি যায়, অৰ্থাৎ নিচিলোৱা কাপোৰ পৰিধান কৰি যায়, তেতিয়াহে আপুনি একেবাৰে সন্মুখৰ পৰা দান্তেশ্বৰী মাৰ মূৰ্তিভাগ দৰ্শন কৰিব পাৰিব। আমি এনেধৰণৰ কাপোৰ পৰিধান কৰি যোৱা নাছিলোঁ বাবে আমি দূৰৰ পৰাই দান্তেশ্বৰী মাৰ মূৰ্তিভাগ দৰ্শন কৰিবলগীয়া হৈছিল। পুৰণি বহুতো ভাস্কৰ্য সংৰক্ষিত হৈ আছে এই মন্দিৰভাগত। এই মন্দিৰভাগৰ ভিতৰত থকা সকলোবোৰ মূৰ্তি কেইবাশ হাজাৰ বছৰ পুৰণি। এই মন্দিৰভাগৰ জৰিয়তে আদিবাসী ভালেখিনি সংস্কৃতি প্ৰকাশিত হোৱা দেখা পোৱা গৈছে। স্থানীয় লোকসকলৰ বাবে দান্তেশ্বৰী মা হৈছে তেওঁলোকৰ কুলদেৱী। কোৱা হয়, ৰঙা কাপোৰৰ মাজত নাৰিকল ৰাখি এনেদৰে বান্ধিলে ভক্তৰ মনৰ কামনা অচিৰেই পূৰণ হয়। অৱশ্যে এই নাৰিকল খুলিবৰ বাবে আমি আকৌ নগ'লেও হয়। মন্দিৰৰ পূজাৰীসকলে সময়ত এই নাৰিকলৰ বান্ধ খুলি দিয়ে। বলি বিধান দিয়া বিভিন্ন সামগ্ৰীৰ লগতে পুৰণি ভালেখিনি সম্পদ দেখা পোৱা গৈছিল এই মন্দিৰভাগৰ ভিতৰত। এতিয়া আপোনালোকক মন্দিৰভাগৰ চৌপাশটো দেখুৱাবলৈ চেষ্টা কৰিম। আমি মন্দিৰলৈ যোৱাৰ পাছৰ দিনাৰ পৰাই নৱৰাত্ৰি আৰম্ভ হোৱাৰ কথা আছিল বাবে মন্দিৰভাগৰ সজোৱাৰ কাম চলি আছিল। শংখিনী আৰু ডংকিনী নদীৰ সংগমস্থলীতে দান্তেশ্বৰী মন্দিৰ অৱস্থিত। অৱশ্যে কোনখন নদী শংখিনী আৰু কোনখন নদী ডংকিনী সেই বিষয়ে আমি গম নাপালোঁ বাবে আপোনালোককো আমি সেই বিষয়ে জনাব নোৱাৰিম। আৰু একেবাৰে সংগমস্থলীলৈ যোৱাৰ আমাৰ অনুমতি নাই বাবে সেই স্থানলৈ আমি যাব নোৱাৰিলোঁ। মন্দিৰৰ চৌপাশৰ ভিতৰতে একেলগে দুভাগ মন্দিৰ আমি দেখিবলৈ পাইছিলোঁ। দুই ভাগৰ আৰ্হি প্ৰায় একেই, কিন্তু দুভাগ মন্দিৰৰ পাৰ্থক্য কি সেই বিষয়ে আমি তথ্য লাভ কৰিব নোৱাৰিলোঁ। দান্তেশ্বৰী মন্দিৰৰ উৎপত্তি সম্পৰ্কত আৰু এটা মত পোৱা যায়। সেই মত অনুসৰি বস্তৰৰ প্ৰথম কাকতীয় ৰজা অন্নমদেৱ বাৰাংগলৰ পৰা এই স্থানলৈ আহিছিল। তেওঁ দান্তেশ্বৰী মাৰ পৰা বৰদান লাভ কৰিবলৈ সক্ষম হৈছিল। সেই বৰদান অনুসৰি অন্নমদেৱ যি স্থানলৈকে যাব সেই স্থানলৈকে তেওঁৰ ৰাজ চলিব। কিন্তু বৰদানত এটা চৰ্ত আছিল। চৰ্ত অনুসৰি যাত্ৰাৰ মাজত তেওঁ পাছলৈ ঘূৰি চাব নোৱাৰিব আৰু দান্তেশ্বৰী মা তেওঁৰ পাছে পাছে যাব। অৰ্থাৎ দান্তেশ্বৰী মা তেওঁৰ পাছে পাছে যলৈকে যাব সেই মাটিত অন্নমদেৱৰ ৰাজ চলিব। যাত্ৰাৰ মাজত ৰজা য'তেই ৰ'ব সেই স্থানতে দান্তেশ্বৰী মাও ৰ'ব। বৰদান অনুসৰিয়েই ৰজাই নিজৰ যাত্ৰা আৰম্ভ কৰিলে। বহুদিন বহু ৰাতি যোৱাৰ পাছত ৰজা গৈ শংখিনী আৰু ডংকিনী নদীৰ সংগমস্থলীত উপস্থিত হ'লগৈ। ৰজাই নদীখন পাৰ কৰিলে যদিও তেওঁ দান্তেশ্বৰী মাৰ উপস্থিতি অনুভৱ কৰিব নোৱাৰিলে। মাতাৰ পায়েলৰ মাত নুশুনাৰ বাবে ৰজাই মাতাৰ উপস্থিতিৰ সম্ভেদ ল'বলৈ পাছলৈ ঘূৰি চালে। সেই সময়ত দান্তেশ্বৰী মাতাই নদী পাৰ হৈ আছিল। যাত্ৰাৰ মাজতে ৰজা তেনেদৰে ৰৈ যোৱাৰ বাবে সেই স্থানতে দান্তেশ্বৰী মাতাও ৰৈ গ'ল আৰু তেওঁ আগলৈ যাবলৈ অমান্তি হ'ল। প্ৰকৃতাৰ্থত নদীৰ পানীৰ বাবে মাতাৰ পায়েলৰ মাত অহা নাছিল। সেই কথাত ৰজা ভ্ৰম হৈ মাতাৰ উপস্থিতি অনুভৱ কৰিবৰ বাবে তেওঁ পাছলৈ ঘূৰি চাইছিল। বচন অনুসৰি মাতা আৰু আগলৈ যাব নোৱাৰিলে। সেইবাবে ৰজাই মাতাৰ বাবে সেই স্থানতে এটি মন্দিৰ নিৰ্মাণ কৰিলে। তেতিয়াৰ পৰাই মাতা সেই স্থানতে স্থাপিত হৈ আছে।
মন্দিৰৰ পাৰত থকা দুখন নদীৰ সংগমস্থলীতে মাতাৰ ভৰিৰ চিহ্ন আছে। সঁচা মনেৰে এই মন্দিৰলৈ গ'লে সকলো ভক্তৰ মনোকামনা পূৰণ হয়। প্ৰথমৰ পৰা শেষলৈকে আমাৰ লগত জড়িত হৈ থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। কমেণ্টত জনাব ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল। এনেধৰণৰ দেশ বিদেশৰ বিভিন্ন তথ্যৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।